ওয়েলকাম টু টেষ্ট নলেজ। আজি আমি শিকিম কম্পিউটাৰত পেন এপ্লিকেশ্যন কেনেকৈ ইউজ কৰিব পাৰি, কেনেকৈ ইউজ কৰা হয়। গোটেইখিনি টুল এটা এটাকৈ চাম, ইয়াৰ মাজত ফাংচন কেনেকৈ কাম কৰি আছে গোটেইখিনি এটা এটাকৈ টুলখিনি চাম। ফাৰ্ষ্ট মই গোটেইখিনি ডিলিট কৰিছোঁ। এইখন হ'ল আমাৰ পেজ সাইজটো তুমি চোৱা, ইয়াৰ পৰা সৰু ডাঙৰ কৰিব পাৰা, সৰু ডাঙৰ যিখিনি যেনেকুৱা কৰিব লাগে কৰিব পাৰা। ফাৰ্ষ্টত আমি শিকিম ভিউত কি আছে, এটা ৰুলাৰটো কি হয়, ক্লিক কৰিছোঁ, এই এটা স্কেলখন আহিলে না, এইখন কয় ৰুলাৰ। প্ৰিণ্টত এটা কি বুলি কয়, ৰুলাৰ। আৰু যদি ৰুলাৰখন নালাগে এটা ক্লিক কৰিবা হৈ যাব। আৰু ইয়াতে শৰ্টকাট কি যিবিলাক এইবিলাক দেখিছে না, কন্ট্ৰল আৰ মানে ৰুলাৰ, কন্ট্ৰল জি মানে কি হয়, গাইডলাইন। এইখিনি পেজ আছে মোৰ, গোটেইখিনি পেজ যেনেকৈ গাইডলাইন আছে, গ্ৰাফ যেনেকৈ ডিজাইন কৰাৰ কাৰণে আমাৰ পেপাৰ ইউজ কৰা হয়। ইয়াৰ হৈ গ'ল ষ্টেটাছ বাৰ ক'ত আছে আমাৰ, এইটো ষ্টেটাছ বাৰ মানে যিখিনি আমাৰ পেজ চাইজ আছে না, পেজখন আছে, যদি ডাঙৰ কৰিব লাগে বা সৰু কৰিব লাগে সেইটো মাইনাছ কৰিলে সৰু হৈছে, গোটেইখিনি এইখিনি সৰু হ'ল। আকৌ যদি প্লাছ কৰি দিওঁ, প্লাছ কৰিলে কি হ'ব, ডাঙৰ হৈ যাব। ইয়াতে চোৱা, ইয়াতে স্ক্ৰীন আছে, ফুল স্ক্ৰীন কৰিলে কি হ'ব, F11 শৰ্টকাট কি কৰিলে হৈ যাব, গোটেইখিনি ফুল স্ক্ৰীন হৈ গ'ল। F11 কৰাৰ লগে লগে আকৌ সৰু হৈ গৈছে। তাৰপিছত আহিলে ইয়াতে চব মই ইফালৰ পৰা দেখাইছোঁ। এটা হ'ল পেঞ্চিলৰ তুমি যেনেকৈ দিব লাগে দিব পাৰা। আকৌ পেঞ্চিলৰ ইয়াৰ পৰা লাইন আছে নহয়, যিমানখিনি সৰু ডাঙৰ যি কৰিব লাগে কৰিব পাৰা। কালাৰ কি আছে, ইয়াতে কালাৰ চেঞ্জ কৰিব পাৰা। আৰু ইয়াতে কালাৰটো মই দেখাইছোঁ, এইটো হৈ গ'ল মানে ফৰগ্ৰাউণ্ড কালাৰ, যিটো আমাৰ কালাৰ 1, আৰু এইটো কি বেকগ্ৰাউণ্ড কালাৰ, এইটো কালাৰ 2। এইটো মই দেখাইছোঁ কালাৰ কেনেকৈ ইউজ কৰোঁ। তো এইখন লাইন বেলেগ কালাৰ হৈছে, কিন্তু লাইনটো আমাৰ কি গ'লো, অলপ মানে থিংক কৰিব, অলপ চোৱা, ইয়াতে কিমান 1 পিক্সেল 2 পিক্সেল, ইয়াতে 3 পিক্সেল দিছোঁ, অলপ বেছি হৈছে। আকৌ তোমাৰ কি কৰিব লাগে, আৰু বেছিকৈ দিব লাগে 4 পিক্সেল, যিমানখিনি লাগে তুমি সেইখিনি দিব পাৰিবা। ইয়াতে পেঞ্চিলত চোৱা, ইয়াতে মই এটা ৰাউণ্ড চিন দিছোঁ, ইফালে এটা দিছোঁ, কিন্তু ইফালে অলপ খালী ৰাখিছোঁ। যদি এইটো হৈ গ'ল আমাৰ ফিল কালাৰটো কেনেকুৱা হয়, যদি তোমাৰ কিবা কালাৰ দিব লাগে এইখিনিৰ মাজত ফিল কালাৰ, এই ফিল কালাৰটো কি হৈ আছে আমাৰ ব্লেক, ঠিক আছে, মই ব্লেক নহয়, তোমাৰ এইটো য়েল্লো কালাৰহে দিছোঁ, ফিল কালাৰ। ইয়াতে ক্লিক কৰিছোঁ, গোটেইখিনি এটা এই গোটেইখিনি ফিল কালাৰ হৈ গ'ল। আকৌ যদি মই ইয়াৰ পৰা ৰেড কালাৰটো দিছোঁ, এই গোটেইখিনি কি হৈ গ'ল, আমাৰ ফিল যিখিনি আছিল হৈ গ'ল। কিন্তু ইয়াতে চোৱা, ইয়াতে অলপ খালী আছে, এইটো খালী থকাৰ লগে লগে কি হ'ব, যদি মই ফিল কালাৰ বেলেগ এখন দিওঁ, এইখন কালাৰে মই লৈ কিনে ইয়াতে দিছোঁ ফিল কালাৰ, এইখন কালাৰ দিয়াৰ লগে লগে কি হৈছে, গোটেইখিনি পেজ কি হৈছে, কালাৰ হৈছে। কাৰণ গোটেইখিনি পেজ আমাৰ কি হোৱাইট কালাৰ আছিল, যিমানখিনি যদি ইয়াতে মানে খালী থাকে গোটেইখিনি পেজত হৈ যাব। তাৰপিছত এটা অপশ্যন আহিলে ইয়াতে আনডু মানে কন্ট্ৰল জেড আনডু মানে কি হয়, মই যে আগত আছিল, আমাৰ ফাৰ্ষ্টত কেনেকুৱা আছিল, ইয়াৰ আগত এইখন পেজৰ আগত এইখিনি কালাৰ নাছিল, গোটেইখিনি পেজ আছিল, কন্ট্ৰল জেড, কন্ট্ৰলৰ লগত কি কৰিব লাগে, কন্ট্ৰল জেড, মনত থাকিব। তোমাৰ এনেকুৱা কালাৰ হৈছে, ঠিক আছে। যদি আমাৰ কি কৰোঁ, আগৰ কালাৰ নিচিনা যাব লাগে, এইটো কি হয়, আমাৰ শৰ্টকাট কি কন্ট্ৰল জেড, ইয়াতে ক্লিক কৰিলে হ'ব। নহ'লে শৰ্টকাট কি কেনেকৈ ইউজ কৰিবা, এইটো কন্ট্ৰল ধৰিব, কন্ট্ৰল লগত এনেকৈ জেড, কন্ট্ৰল জেড আনডু। আকৌ কি আছিল, ৰেড কালাৰখন নাইকিয়া হৈ যাব, কন্ট্ৰলটো ধৰি ৰাখিব লাগে, তাৰপিছত জেড ৱাই। আকৌ যদি আগৰ নিচিনা যায়, কন্ট্ৰল ৱাই কৰিবা, ৰিডু বুলি কয়। এইখিনি হৈ গ'ল আমাৰ আনডু হৈ আছে, আকৌ ৰিডু কৰিলে ইয়াতে ৰিডু হৈ যাব। তাৰপিছত যদি কিবা টেক্সট লিখিব লাগে, তোমাৰ যদি কিবা লিখিব লাগে, ইয়াতে ক্লিক কৰিলোঁ, ইয়াতে যদি এনেকুৱা এখন আমাৰ বাৰা এখন আহিছে ন ষ্টেণ্ডাৰ্ড, ইয়াতে ক্লিক কৰিছোঁ, যি লিখিব লাগে, ASSAM আছাম লিখিলোঁ। এইখিনি মই চিলেক্ট কৰিলোঁ, চিলেক্ট কৰি চাইজটো ডাঙৰ কৰিব, বল কৰিলোঁ, বল, ইটালী, আণ্ডাৰলাইন, এইটো আছে ন, পেঞ্চিল আছাম, এই গোটেইখিনি আছে ফেচিলিটি ইয়াতে। এই চোৱা, ইয়াৰ পিছত যদি চাইজ ডাঙৰ কৰিব লাগে, ইয়াতে যাই কিনে কিমান আছে, এতিয়া আছিল 11, মই দিছোঁ 18 হৈ গ'ল। ইয়াৰ পৰা চাইজটো অলপ ইফালে কৰি দিবা। তাৰপিছত তুমি ইয়াতে টেক্সটৰ চাইজবিলাক আছে, প্ৰপাৰ্টি তোমাৰ যি চেঞ্জ কৰিব লাগে কৰিব পাৰা। এইখিনি আছিল লিখাৰ। এইটো কি হয়, ফিল কালাৰ কি, ব্লেক, হোৱাইট, কি যি দিব লাগে, ৰেড, ইয়াৰ পৰা দিব পাৰা। টেক্সট মিডলত আহিলে মিডল, ৰাইট লেফ্ট যিফালে ল'ব লাগে সেইফালে ল'ব পাৰা। হৈ গ'ল, এইখিনি আছিল টেক্সট। তাৰপিছত আহিলে ইৰিজাৰৰ কামটো কি হয়, মানে কিবা এটা বস্তু ইৰিজ কৰা মানে নাইকিয়া কৰা, ৰবাৰ যেনেকৈ কৰে, ৰবাৰত মানে ইৰিজাৰ। ইয়াতে কি আছে, ইৰিজাৰ আছে। কিন্তু ইৰিজাৰৰ চাইজটো আমি কেনেকৈ বঢ়াব পাৰি, কন্ট্ৰল ধৰি যদি প্লাছ কৰোঁ ডাঙৰ হৈ যাব, কন্ট্ৰল ধৰি প্লাছ কৰিলে ডাঙৰ হৈ যাব, কন্ট্ৰল ধৰি মাইনাছ কৰিলে সৰু হৈ যাব, কন্ট্ৰলটো ধৰি ৰাখিব লাগিব।
যদি এনেকুৱা নহয় আমাৰ কোনো ইৰেজাৰটো এনেকৈ সিলেক্ট কৰিছো কিন্তু এনেকুৱা লাগে আমাৰ গোটেইখিনি এনেকৈ সিলেক্ট কৰিব লাগে ইয়াতে সিলেক্ট অপচন আছে এটা সিলেক্ট ৰেক্টেংগুলাৰ যেটো আছে তুমি এনেকৈ সিলেক্ট কৰিলে যিমানখিনি আছে এটো ৰেক্টেংগুলাৰ বুলি কয় আকৌ যদি এনেকুৱা নালাগে তাৰ পিছত আছে তোমাৰ এটা আছে ফ্ৰী ফ্ৰম তোমাৰ যেনেকৈ লাগে যিমানখিনি এনেকৈ যদি এনেকৈ লাগে এনেকৈ মানে এইখিনি সিলেক্ট হৈ গৈছে এইখিনি সিলেক্ট ইয়াৰ পৰা ইফালে যি কৰিব লাগে কৰিব পাৰা তাৰ পিছত আহিলে তোমাৰ এটা সিলেক্ট অল কৰিলে কি হয় যদি সিলেক্ট অল কৰা শর্টকাট কি শর্টকাট কি হৈ গল কন্ট্রোল প্লাস এ তুমি কন্ট্রোল প্লাস এ কৰিবা কন্ট্রোল ধৰি গোটেইখিনি সিলেক্ট ডিলিট কৰিলে ডিলিট হৈ গল গোটেইখিনি কন্ট্রোল জেড কৰিবা আনডু হৈ যাব কন্ট্রোল এ সিলেক্ট ডিলিট গোটেইখিনি ডিলিট হৈ গল এইখিনি হৈ গল আমাৰ এইখিনি চাৰিটা হৈ গল আমাৰ ইয়াতে কি আছে শেপ আছে মই এটা শেপ লৈছো এটা সার্কেল শেপটো দিছো দিয়াৰ পিছত আৰু এটা শেপ লৈছো দুটা শেপ লৈছো ইয়াৰ পৰা আৰু এটা এইটো শেপ এই তিনটা শেপ মই ইয়াৰ পৰা ফিল কালাৰ কিবা এটা দিছো এইখিনি ইয়াতে দিছো আৰু এটা কালাৰ মই ইয়াৰ পৰা লৈ কিনে ইয়াতে দিছো কালাৰ তিনটা দিছো কিন্তু এইটো সেম কালাৰ যিখিনি আছে এই কালাৰখন কি কৰিব লাগে ইয়াতে দিব লাগে কি কৰিবা ইয়াতে ক্লিক কৰিলা এটো হয় কালাৰ পিকআপ এটো কি হয় কালাৰ পিকআপ টো কি হ'ব ইয়াৰ পৰা ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে এটো কালাৰ আহিলে ইয়াতে হৈ গল এটো কালাৰ অটোমেটিক চেঞ্জ হৈছে আকৌ যদি মই এইখিনি কালাৰ লব লাগে ইয়াতে ক্লিক কৰাৰ লগে লগে এইখন কালাৰ অটোমেটিক চেঞ্জ হৈ গল ইয়াতে দিব পাৰিছো এইটো কালাৰ ইয়াতে দিব লাগে না এইখিনিৰ পৰা লৈ কিনে ইয়াতে দিব লাগে ইয়াতে ক্লিক কৰি পিকাৰত কালাৰ পিকাৰ ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আহি গল ইয়াতে দি দিল এইখিনি হ'ল কালাৰ পিকাৰ ডিলিট কৰিব লাগে মই এক তিনটা ডিলিট কৰিব লাগে ৰেক্টেংগুলাৰ সিলেক্ট কৰিছো ইয়াৰ পৰা লেফট ক্লিক কৰি কিনে ডিলিট তাৰ পিছত আহিলে ব্ৰাশ এখন ব্ৰাশ যেনেকৈ দিব লাগে ব্ৰাশৰ সাইজ বিলাক সৰু ডাঙৰ কৰি দিব পাৰা কিন্তু বহুত মানে ধৰণৰ ব্ৰাশ আছে এটা এটো অয়েল ব্ৰাশ তাৰ পিছত আহিলে ইয়াতে এটা যিখন ব্ৰাশ লাগে তুমি এখানে দিব পাৰা মাৰ্কাৰ আয়ার এনেকুৱা আহিব এট ওয়াটার এখানে গোটেইখিনি ব্ৰাশ এলো এটো লাইনটো ড্ৰ কৰিব পাৰি এতে ক্লিক কৰিলো লাইন কালাৰটো ব্লেক কৰিলো এখানে লাইন মানে সিধা হয় লাইনখন বেকা নহয় আৰু যদি এইখন লাইন লৈছো এই লাইনডালে কি কৰিব আমাৰ বেকা হ'ব যেনেকুৱা বেকা কৰিব লাগে দুটা তিনটা বেকা কৰিব লাগে হৈ গল এই গোটেইখিনি মই ডিলিট কৰি দিও কন্ট্রোল এ ডিলিট মই ইয়াৰ পৰা এখন সার্কেল হে ড্ৰ কৰিলো সার্কেলটো ড্ৰ কৰাৰ লগে লগে সার্কেলৰ কি দিব লাগে লাইন ওইটো কিমান আছে 5 8 কৰিলে ইমানখিনি হ'ব এটো কৰিছো ইয়াৰ ভিতৰত মই কি দিব লাগে এটা হৈ গল এইখিনি হৈ গল যিখন আমাৰ লাইন আছে এইখন কয় আমাৰ কি চাৰিফালে যেটো আছে সার্কেল এটো কয় লাইন আউটলাইন ভিতৰত যিখিনি থাকে বুলি কয় ফিল সো ইয়াতে কি আছে আউট মই ৰেড কালাৰখন দিছো এটা ফিল কালাৰটো আমাৰ কেনেকুৱা হ'ব সলিড কৰিলে এনেকুৱা হ'ব সলিড যদি ফিল কালাৰটো আমাৰ সলিড হয় এনেকুৱা হ'ব আৰু যদি ক্ৰেয়নটো হয় এনেকুৱা হ'ব যদি মাৰ্কাৰ হয় এনেকুৱা হ'ব অয়েল ব্ৰাশ হলে এনেকুৱা ন্যাচাৰাল পেন্সিল এনেকুৱা হ'ব তাৰ পিছত ওয়াটাৰ কালাৰ ব্ৰাশ এনেকুৱা হ'ব মই যেনেকুৱা লাগে আৰু যেটো আমি সান এখন বনাম তেতিয়া ভালকৈ দেখিব পাৰে আৰু এখিনি হৈ গল যেনেকুৱা লাগে এখিনি হৈ গল আমাৰ কালাৰ যদি মই ইয়াৰ পৰা এটা কিবা শেপ ড্ৰ কৰিছো এইখন শেপ আমাৰ কি কৰিব লাগে ৰোটেট এটা ৰোটেট এখন আছে না ৰোটেট ৰাইট 90 হৈ গল ৰোটেট ৰাইট 90 আৰু হৈ যাব যিমানখিনি ৰাইট 90 হৈ থাকিব ঘূৰি থাকিব যদি আকৌ সেম টু সেম কৈছো ফ্লিপ ভাৰ্টিকেল যেনেকুৱা আছে তেনেকুৱা হৈছে ফ্লিপ ভাৰ্টিকেল মানে উল্টি গৈছে ফ্লিপ হৰিজন্টেল তাৰ পিছত আহিলে ইয়াতে ৰিসাইজ এটো হয় মেইন যিখিনি কাম ইয়াৰ ওপৰত হ'ব কন্ট্রোল এ সো ইয়াতে আমি কি কৰিলো এটা লাইন হেড ড্ৰ কৰিছো এটোখন লাইন ড্ৰ কৰিছো লাইনটো কি কৰিছো সলিড কৰি ৰাখিছো আউটলাইন তাৰ পিছত ইয়াতে ফিল কালাৰ ইয়াতে মই ব্লেক কৰি দিম ওপৰত তলতে এখন ফিল কালাৰ দিম আমি মানে এটা পেজত দুটা কালাৰ ফিল কৰিম এটা এখন দিছো গ্ৰীন কালাৰ দুটা হৈ গল আমাৰ ফিল কালাৰ এটা হৈ গল ব্লেক ওপৰটো আৰু তলৰ যিখিনি আছে ন গ্ৰীন আপাৰ পাৰ্ট লোৱাৰ পাৰ্ট ইয়াত আছে ৰিসাইজ এণ্ড স্কো ইয়াতে সো এটা পিক্সেল মানে কি হয় এটা মানে পিকচাৰৰ একেবাৰে স্মল পাৰ্ট যেটো থাকে এটো হল পিক্সেল এইখিনি হৈ গল এইখিনি তো ইয়াতে এটা অপচন আছে সব কিমান আছে মেইনটেইন এসপেক্ট ৰেশিও এটো মনত ৰাখিব মেইনটেইন এসপেক্ট ৰেশিও কিমান আছে 787 ইয়াতে কিমান আছে 787 পিক্সেলত ক্লিক কৰাৰ পিছত মেইনটেইন এসপেক্ট এটো মানে
ব্লক কৰি ৰাখিবা 1 কৰিব ফাৰ্ষ্টত যেতিয়া 1 কৰিলোঁ এনেকুৱা আহিলে সেম আকৌ তেনেকৈ যাব যাই কিনে পিক্সেলত যাব মেইনটেইন এস্পেক্টটো ক্লোজ কৰি ৰাখিবা 787 আছিল এতিয়া 1 আগতে দিছিল এতিয়া 1 কমাই দিওঁ 786 হে দিছোঁ ভালকৈ মনত ৰাখিবা আগতে 1 দিছিল এতিয়া কম কৰি দিছোঁ এইখিনি হৈ গ'ল আমাৰ কি কালাৰখন আহিলে এটা পেজৰ কালাৰ যদি দুটা তিনটা কালাৰ দিয়ে দুটা তিনটা কালাৰৰ ওপৰত কালাৰ ব্লেক আছিল ওপৰত ব্লেক আছিল তলত গ্ৰীণ আছিল গ্ৰীণ কন্ট্ৰলে সিলেক্ট কৰিছোঁ গোটেইখিনি সিলেক্ট কৰাৰ পিছত মই তলৰ পৰা ওপৰ পিনে অলপ স্ক্ৰল কৰিছোঁ টানি দিছোঁ টানি দিয়াৰ পিছত আমাৰ এইখন হৈ গ'ল পেজ কালাৰ দুটা তাৰ পিছত কপি কৰিবা কপি মানে সেম টু সেম আৰু এখন বনাব লাগে কালাৰ কপি কৰিলোঁ কপি কৰাৰ পিছত কৰিম কন্ট্ৰল বি পেষ্ট কন্ট্ৰল সি হৈ গ'ল কপি কন্ট্ৰল বি হৈ গ'ল পেষ্ট কন্ট্ৰল বি পেষ্ট কিন্তু পেষ্ট হৈছে আমি দেখা পোৱা নাই যেতিয়া ফ্লিপ ভাৰ্টিকেল কৰিলোঁ হৈ গ'ল ফ্লিপ ভাৰ্টিকেল কৰিলে আহিলে তলপিনে টানিলোঁ যিমানখিনি লাগে এই ওপৰৰ পৰা লেফ্ট ক্লিক কৰি কিনে টানিবা লেফ্ট ক্লিক কৰি টানিলে মাজত অলপ জায়গা থৈছোঁ আৰু মানে খালী ৰাখিছোঁ নথলা কথা নাই তাৰপিছতে এটা চোৱা আমি কি কৰিম মাজত যিখিনি থৈছোঁ সেইখিনি মানে কি কৰিম এটা কালাৰ দিম ব্লেক কালাৰ ফিল কালাৰটো মই কি কৰিছোঁ ব্লেক কালাৰ কৰিছোঁ একেবাৰে ইজি হয় মানে আগতে বুজি লোৱাটো একেবাৰে মানে ইজি তাৰপিছত সাৰ্কেল এখন ড্ৰ কৰিলোঁ যেটো সাৰ্কেল আমাৰ কি হ'ব সান হ'ব এই আগতে যে মই দিছিলোঁ ফিল কালাৰ এখন দিছিলোঁ এইটো ফিল কালাৰ আছে আমাৰ বহুত কিবা কিবি কালাৰ দিব পাৰি ন কিন্তু আমি ইয়াতে হোৱাইট কালাৰ হে দিছোঁ হোৱাইট কালাৰ মানে আউটলাইন যিখন আছে এটা আমাৰ আউটলাইনটো কি কৰে নো আউটলাইন মানে আউটলাইনখন নালাগে এতিয়া আৰু সাইজ সৰু ডাঙৰ যি কৰিব লাগে কৰিব পাৰোঁ এটা আউটলাইনটো নালাগে ফিল কালাৰটো হোৱাইট কৰি ৰাখিছোঁ ৰিসাইজ য'ত থ'ব লাগে থৈ দিছোঁ এইখিনিতো কৰা হৈ গ'ল আমাৰ এখন আমাৰ কি সান বা মুন এখন হৈ গ'ল সান নহয় মুন তাৰপিছত আমাৰ কি কৰিব লাগে মানে ইয়াৰ পিছত তুমি কিবা যদি কিবা ষ্টাৰ দিব লাগে ক্লাউড কিবা কিবি বনাব লাগে বনাব পাৰিবা সাইজখন চেঞ্জ কৰিব পাৰা সেইকাৰণে তোমাৰ কি এইটো পেন্সিলত যাবা এটা নালাগে পেন্সিল এইটো পেন্সিলত যাই কিনে ফাৰ্ষ্টতে কি কৰিবা পেন্সিলৰ সাইজ যেটো একেবাৰে সৰু কৰিবা মানে পিক্সেল মান কমকৈ দিবা লেফ্ট ক্লিক কৰি সিলেক্ট কৰিবা এইটো ব্যাকগ্ৰাউণ্ড কি আছে ব্লেক আছে হোৱাইট দি দিয়া লেফ্ট ক্লিক কৰি যিমান লাগে দি দিয়া তাৰপিছত অলপ বেছিকৈ দিবা ফাৰ্ষ্টতে সৰুকৈ দিবা তাতকৈ অলপ বেছিকৈ দিবা তাৰপিছত আৰু বেছিকৈ দিবা 4 পিক্সেল কৰিছোঁ এইখিনি হৈ গ'ল ষ্টাৰ এখন ড্ৰ কৰিলোঁ ষ্টাৰটো একেবাৰে সৰু হৈছে তাৰপিছত যিমানখিনি কৰিম পিছত লাহে ডাঙৰ কৰি থাকিম যিমানখিনি লাগে আৰু এইখিনি অলপ ডাঙৰ কৰি দিব লাগিব ন এইতে এইখিনি হৈ গ'ল আমাৰ ষ্টাৰ বনোৱা মানে আৰু এখন প্ৰেক্টিছৰ কাৰণে আৰু ভিডিঅ' বনাম আমি এটা পেন্সিলখন লৈছোঁ পেন্সিল কালাৰ ব্লেক কৰিছোঁ এইখন ব্লেক কালাৰ আমি যদি এখন পাহাৰ এখন বনাব লাগে হিল ইয়াৰ পৰা মানে ড্ৰ কৰিলোঁ মানে ফাৰ্ষ্টত ভিডিঅ'টো বহুত লেন্থি হৈ যাব মানে দীঘল হৈ যাবৰ কাৰণে মানে শৰ্ট কৰিছোঁ অলপ ব্ৰাছখিনি দি তুমি কালাৰ কৰি দিবা ধুনীয়াকৈ যিমানখিনি লাগে কালাৰ তোমাৰ হিচাপত এইখিনি কালাৰটো দি দিবা মেইন কথা হ'ল কালাৰ কম্বিনেশ্যনটো তুমি জানিলে গোটেইখিনি একেবাৰে ইজিলি কৰিব পাৰিবা আৰু তোমাৰ আইডিয়া থাকিব লাগে মই এইটো ডিজাইন কৰিম এইটো ডিজাইনৰ কাৰণে মই কেনেকুৱা লাগিব আৰু তুমি যদি মানে আইডিয়া নাই মই ভিডিঅ' বনাই থাকিম ইয়াৰ ওপৰত এটা দুটাকৈ মানে তোমালোকে কৰি থাকিবা প্ৰেক্টিছ কৰি থাকিব পাৰিবা এটা সাইড মোৰ কালাৰ হৈ গ'ল অলৰেডি আৰু পেনটো কেনেকৈ ওলাই উইন্ডোজ বাটনত ক্লিক কৰিবা ক্লিক কৰি সাৰ্চ কৰিবা PAINT পেনটো ওপেন হৈ যাব হৈ গ'ল এইখিনি আমাৰ কি আছিল যিখিনি আমাৰ কালাৰ কৰিব লাগিছিল পাহাৰখন এখন মানে হিল এখন বনাব বিচাৰিছিলোঁ এই গোটেইখিনি আমাৰ কালাৰ হৈ গ'ল এতিয়া কালাৰখিনি হোৱাৰ পিছত আমাৰ কি কৰিব লাগে ইয়াতে চোৱা যদি মই কিবা এটা মানে তল চোৱা পানীৰ তলত কিবা মানে থাকে গছ গছনি কিবা এখন থাকে মানে ৱাটাৰ প্লেন বুলি কয় পানীৰ তলতে থাকে এনেকৈ দিব পাৰা যিমান ধুনীয়াকৈ তুমি বনাব পাৰা মানে সিম্পলি দেখাইছোঁ টাইমটো শৰ্ট কৰিছোঁ ইমান লেন্থি কৰা নাই ভিডিঅ'টো বৰিং লাগি যাব ন আৰু তুমি চোৱা যদি আগৰ ভিডিঅ'খন চোৱা নাই কিবোৰ্ড মাউচৰ বিষয়ে ভালকৈ চাই ল'বা আৰু ভিডিঅ'খন যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবাই সব আমি বাৰ্ড কেনেকৈ বনাব লাগে একেবাৰে ইজি বাৰ্ড আৰু ধুনীয়াকৈ বনাব পাৰোঁ
ধুনীয়া এটা নেচাৰেল ভিউ মানে প্ৰাকৃতিক সৌন্দৰ্য তুমি কি কৰিব পাৰা আৰ্ট কৰিব পাৰা। থেংক ইউ ফৰ ৱাচিং। ভাল লাগিলে ভিডিঅ'খন শ্বেয়াৰ কৰিবা, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম।